এইফালে ময়ো ভাত বনোৱাত লাগি গ'লোঁ, কাৰণ মা নাই। মা গ'ল ওচৰৰ বৰমা এজনীৰ ঘৰলৈ, আহি পোৱা অকণমান দেৰি হ'ব। সেইকাৰণে মায়ে ক'লে যে ভাতকেইটা বনাই থ'বৰ কাৰণে, আৰু মই সেইকাৰণে ভাতকেইটা বনাই দিলোঁ। আৰু এতিয়া ভাত বনাই হ'ল। তাৰপৰা মই এতিয়া ঢেকীয়া ছিঙি ল'লোঁ, কাৰণ যিহেতু ৰাতিপুৱা ছিঙিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে ৰাতিয়ে ছিঙি থৈ দিছোঁ। তেতিয়া মায়ে ৰাতিপুৱা ধুনীয়াকৈ বনাব পাৰিব। সেইকাৰণে মই ঢেকীয়াবোৰ চব ছিঙি মেলি ধুনীয়াকৈ থৈ দিম এতিয়া। এইফালে মা পাপাহঁতো আহি গ'ল, আৰু পাপাই আহিয়ে লোকেল মুৰ্গী এটা মাৰিলে, কাৰণ যিহেতু লোকেল মুৰ্গীত বহুত ভিটামিন থাকে। সেইকাৰণে পাপাই ক'লে যে লোকেল মুৰ্গী এটাকে মাৰি খাওঁ, আৰু পাপাই ধুনীয়াকৈ পুৰি মেলি হৈ গ'ল। তাৰপৰা দাদাই এইপিনে মাংস কুটাত লাগি গ'ল, কাৰণ পাপাই ইফালে পেটু চাফা কৰি আছে। ইফালে ইয়াৰো মাংস কাটি হ'লে, আৰু অকণমান আছে, অকণ কাটি মেলি হ'লে মানে ধুনীয়াকৈ বনাব লাগে আৰু খাব লাগে। আৰু এইফালে পাপাই মাংস পেটু ধুনীয়াকৈ চাফা কৰি আছে, আৰু ৰিঅই কি ধুনীয়াকৈ বহি লৈ চাই আছে চাওকচোন। সিটো একো আমনি নকৰে, খালি সি বহি লৈ চাইহে থাকে। আৰু এইফালে মায়ে পূৰা মাংস বনোৱাত লাগি গ'ল। মাংসৰ লগত আলু, বিলাহী আৰু যিখিনি মছলা দিব লগা আছিলে চববোৰ দি দিলে। আৰু এইফালে পেটু ভাজি ধুনীয়াকৈ থৈ দিছে চাওক, এতিয়া অকল খাব লাগে পেটু ভাজিখিনি। আৰু এইফালে মায়েও ধুনীয়াকৈ মাংস বঢ়াত লাগি গ'ল, কাৰণ আমি মানুহ যিহেতু 5টা হয়, সেইকাৰণে 5টা বাতিত ধুনীয়াকৈ এতিয়া মাংস বাঢ়ি আছে। মায়ে মানে হিচাপ কৰি আছে কাৰণ মানে সৰু হওক বা ডাঙৰ হওক, মায়ে চবকে সমানকৈ দি দিয়ে। আৰু এতিয়া ভাত খাব হৈ গ'ল, ভাতটো খাই লওঁ। আজিলৈ বাই, আকৌ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ। আৰু যদি মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব